এতিয়া ভাত পানী খাই বৈ আজৰি হৈ মানে জিৰণি লৈ শুই মেলি এতিয়া ঘৰলৈ যাওঁ। চাই থাকিব দেই। ৱাও, মোৰ কেমেৰাটো চিনেমা লুক আছে দেই। এইফালে বেগ টালি টোপোলা লৈ সিদিনা ঘৰলৈ অহা ভিডিঅ'টো আধাতে সামৰি দিলোঁ আৰু এতিয়া আমি ফাইনেলি ঘৰলৈ গৈ আছোঁ। এইটো ভিডিঅ'ত দেখিবলৈ পাব। ভিডিঅ'টো আপোনালোকে আশা কৰোঁ শেষৰলৈকে চাই থাকিব। এতিয়া একদম ধুনীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। গাঁৱৰ ঘৰ, গছ গছনি, নদ নদী, খুব ধুনীয়া। আৰু এইফালে দেখিছেনে, এইখন হৈছে স্কুল। মই পঢ়া স্কুলখন আজি 4-5 বছৰ মূৰত দেখি পেলাই সঁচাকৈ মনটো ভাল লাগিছে মানে। আৰু এইখন যে পকী দলংখন দেখিছে, এইখনত আগতে কাঠৰ দলং এখন আছিলে আৰু এতিয়া ৰাস্তা আৰু দলংবোৰ খুব ভালকৈ মানে ডেভেলপ হৈ গ'ল। আগৰ দৰে হৈ থকা নাই আৰু গাঁওখন। আৰু এইখিনিত এটা মন্দিৰো হ'ল, যিটো মন্দিৰ আগতে নাছিলে, এইবাৰ আহোঁতে দেখিলোঁ। আৰু চাৰিওফালে সেউজীয়া গছ গছনি, পথাৰ, বহুত ভাল লাগে নহয়নে? কাৰণ ইমান দিন নিজৰ আপোন ঠাইখনৰ পৰা আৰু জন্মৰ ঠাইখনলৈ অহাই নাছিলোঁ, যিহেতু অহাই হোৱা নাছিল আৰু ইমান 4-5 বছৰৰ মূৰৰ পিছত আহিছোঁ। গতিকে সেই নিজৰ গাঁওখনৰ আপোন ঠাইখনিৰ মানে অনুভৱ আৰু আমেজটোৱে সুকীয়া নহয়নে? সেইকাৰণে অলপ মানে বেছি চিট পখিলিৰ নিচিনা হৈ আছোঁ। ভাল লাগিছে আৰু বহুত দিনৰ মূৰত আহিছোঁ যিহেতু। আকৌ বা কেতিয়া আহোঁ ঠিকনা নাই। সেইকাৰণে ভাবিলোঁ যে এইবাৰ স্মৃতিসমূহ কিছুমান এনেকৈ সাঁচি ৰাখোঁ আৰু সেইবাবে ভিডিঅ' কৰি এনেকৈ সাঁচি ৰাখিলোঁ। মই দেখিছেনে, এইজন হৈছে মোৰ শৈশৱৰে বন্ধু। আমি একেলগে পঢ়িছিলোঁ। সি আজি হঠাৎকৈ এতিয়া দেখিলে নহয় আচৰিত হৈ গৈছে মানে। আৰু কাকো কোৱাও নাছিলোঁ যে আহিম বুলি, হঠাতে আহিছোঁ আৰু সি আচৰিত হৈ মাক চিঞৰিছে। আৰু আমি পাই গ'লোহি ঘৰ। জংঘল ঘৰ, চব মানে জংঘল হৈ আছে, হাবি। ইফালে কাৰেণ্টটো নাই, যিহেতু ঘৰত কোনো নাছিলে যে কাৰেণ্টৰ এইডাল এৰাই থোৱা আছিলে আৰু এতিয়া এইডাল লগাবলৈ মানে বহুত টাইম অপ্ৰাণ চেষ্টা কৰি অৱশেষত পাৰিলে আৰু লগাবলৈ। এয়া বৰমাই ঘৰ সাৰি আছে। বেগ চেগবোৰ এনেদৰে থৈ দিয়া হৈছে ঘৰটোত, যিহেতু আমি মানুহবোৰ নাথাকোঁৱেই তেনেকৈ। একেবাৰে অৱস্থা বেয়া মানে। এবাৰ বোলে ধুমুহা বতাহ বৰষুণ আহিছিলে, প্ৰায় আমাৰ আধা অংশ সেইখিনি নায়েই, গোটেই বেয়া হৈ গ'ল। আৰু এইফালে গোটেই বৰফ পৰি গোটেই মানে ফুটা ওলাই মানে আকাশৰ তৰা গণিব পৰা হৈ গৈছে। বৰমা অকলশৰে থাকে যিহেতু, ঘৰটোত মানে তেনেকৈ থকা নহয়। বৰ্তমান ঘৰখনৰ চোৱা চিতা আমাৰ বৰমাই কৰে। সকলোখিনি তেওঁৱেই থাকে যিহেতু আমাৰ ঘৰত এতিয়া। কিন্তু ঘৰটোৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। গতিকে এইকেইদিন এনেকৈয়ে থাকিব লাগিব। আৰু এইফালেও প্ৰায় গোটেইবোৰ অৱস্থা নোহোৱাৰ দৰে হৈ আছে, কাৰণ ঘৰত যিহেতু আমি নাথাকোঁ আৰু বৰমাই যেনে তেনে আছে। তথাপিও বৰষুণ দিলে মানে বহুত বেছি অসুবিধা হয়। ৰাতি বহুত পানী পৰে ন, শুবলৈও অসুবিধা হয়। এইফালে আছিলে আমাৰ পাকঘৰ, কিবাকিবি এনেকৈ, কিন্তু এইখিনি গোটেইখিনি ভাঙি পেলালে আৰু লাহে লাহে হয়তো ঠিক কৰিব আৰু সময় লাগিব যিহেতু। কৰি আছিলে আগতে ঢেৰ মাছ ধৰিছিলোঁ দেই ইয়াত, কিন্তু এতিয়া পানী নাই, শুকালে। ইমান বছৰৰ পিছত আহিছোঁ আজি। এইখিনি পঢ়া জেগা আছিলে, পঢ়া টেবুলখন আছিলে আগতে, ইফালে কিবাকিবি ৰাখিছিলোঁ, অৱস্থাহীন। গৈ আছোঁ পিক আপ কৰিবলৈ আমাৰ ভিনি আৰু বাইদেউ। আহি আছে ওচৰলৈ পালেহি আৰু। আমি আগবাঢ়ি যাওঁ এতিয়া, অলপ মানে আগবাঢ়ি যাওঁ বুলি ভাবিছোঁ। আজিও পাইছোঁহি আমি ঘৰ, আৰু বাহঁত আহি আছিলে লখিমপুৰত। আমি অহা খবৰ পাই সিহঁতে আহি গ'ল আমাৰ ঘৰলৈ লগে লগে। এয়া সিহঁত আহিছে, আমি আগবঢ়াই নিবলৈ আহিলোঁ আৰু। মই ঘৰটো বোলো চিনি পাওঁ নে নাপাওঁ বুলি আহিছোঁ। দেখা পাইছে নে আমাক তাৰ পৰা? এইবোৰ চব সেই বেগ চেগ ষ্টাইলত আহিছে। বেগ চেগ লৈ আমি গৈ আছোঁ চুমনিলে।
সৈন্য সমান্ত এটা আহি আছে স্যাৰ এটা এটাকে ওলাই আছে शायद यहाँ पे रुकना पड़ेगा और करेंगे थोड़ा सा कैंपिंग और हमेशा की तरह मेरे पास है अपना परशुराम का अस्त्र जिसको कुठार बोलते हैं। वो हाँ अपने गांव के बारे में बताओ थोड़ा। हाँ सिल्क फार्म बोलते हैं हिंदी में। और बताओ जैसे कि इंटरव्यू में आप लोगों ने देखा कि उनको काफ़ी कुछ मालूम है अपने गांव के बारे में हाँ लेकिन वो बोल नहीं सकती तो उपाय नहीं है। মানিমুনি বুটলিছে মানিমুনি বুটলিছে মানিমুনি মই বুটলিম নেকি আগতে একদম মানিমুনি বুটলিবলৈ সন্ধিয়া হ'লে আমি চব আহোঁ আমাৰ তাতে গাঁৱতো একদম এজাক এজাক নাখায় জাকে আহোঁ আমি গাভৰু ছোৱালীবোৰ আমাৰ ভেনীয়ে হেৰি ভিলগ বনাইছে ভিলগ সিহঁতে গজগজকে মাৰিছে চব সিহঁতে বহুত ডাঙৰ হ'বগৈ সুমনি চাবলৈ আহিছোঁ আমি বহুত বছৰৰ পিছত চিলিক ফাৰ্ম চাবলৈ আহিছোঁ আমি খাব নাপায় ন বুজিছানে গুৱাহাটীত থকা ছোৱালী গুৱাহাটীত থকা ছোৱালী अरे की काम আছে बोला ধনিয়া পালে ধনিয়া পুতলা গাহৰিটো বাহঁতক পথাৰ আৰু চুমনি ফুৰাই আনিলোগৈ আহিয়ে মানে তত নাই গোটেইখন মানে তিল গিলাই ফুৰিছোঁ পথাৰো দেখুৱাবলৈ লৈ গ'লোঁ তাৰপিছত এতিয়া আহি খোৱাৰ যোগাৰ কৰি আছোঁ এইফালে ভিনিয়ে বনাই আছে গাহৰি ফ্ৰাই কৰিব বোলে এতিয়া খাম আৰু হেল্ল' গাইজ মই হয় চেলেক্ট মাৰিছা গাহৰি ভাজি একদম ড্ৰাই ফ্ৰাই আৰু এয়া ৰহি সাজ গাঁৱলৈ আহিছোঁ ইমান বছৰৰ পিছত গতিকে অসমীয়া ছোৱালী হৈ যদি সাজ এটুপি নাখাওঁ তেনেহ'লে নহ'ব ন সেইকাৰণে ইমানকৈ নাখাওঁ বাৰু কিন্তু মিঠা হ'লে অকণমান ভাল হ'লে কেতিয়াবা খাওঁ আৰু যিহেতু বহুত বছৰৰ পিছত আহিলোঁ ভাবিলোঁ বাহঁতৰ লগত অকণমান খাওঁ আৰু সেইকাৰণে পূৰা এয়া ৰহি সাজ পূৰা উলিয়াই লৈছোঁ क्या माल है क्या चीज है मजा आ गया এবাৰ চাবচোন এটা বস্তু গম পাইছো আমাৰ গোমাহঁতৰ বাকচটো আছে আমাৰ খিনি অকলশৰীয়া আমি দুটা বাকচত ভৰা নাই নহয় বস্তা নাই মনে মাৰি দে ৰহি সাজ খোৱা ফিলিংছটো কৈ দিয়া शेष करो পানী ওলাই গৈছে अरे बाकी दी शेष करो है ना লোৱা এক ঘুট মাৰি দিয়া सुबह तीन टाइम বাৰ মানে আগতে খাই পোৱা নাই এইবাৰ প্ৰথম খাইছে তাই অকণমান খাইছিলে মানে হ'লেও কিবা লাগিছে বুলি তাই কিয় পিছলি কৈ আছো মই নাখাওঁ আৰু সঁচাকৈ নাখাওঁ ভগৱানে বেয়া পালে ভাবো এইফালে আমি খাইছোঁ আৰু এই দুজন কি বুলি ক'ম এতিয়া শগুন মানে চাই থকা শগুন খোৱা তুমি ৰহি সাজৰ বাতি পাতিত পৰি যোৱা
এয়া আচল ৰহি সাজটো দেখুৱাই দিয়া অমন দা আচল ৰহি সাজ এইয়া সেইফালে এয়া এইফালে লুকা লুকা খোৱা মানুহ চবে হাত পাতিছে যে মৌ পাতো চাবলৈ আহিছে কেনে কৰা ৰুনে কাশিটো অলপ গৰম কৰি ৰহি মিলাই থওঁ ও হাৱা লাগিছে আকৌ বহুত দিনৰ মূৰত নিজৰ কেনেকুৱা লাগিছে তোমাৰ হলকটো ভাল হৈছে কিন্তু দে ব্লগ এবাৰলে আকৌ গ্ৰুপ লো खा पी के हम लोग फिर से निकल पड़े हैं शहर जाएंगे वहाँ से लाएंगे पानी क्योंकि पानी का सिस्टम यहाँ पे थोड़ा सा ख़त्म हो गया है और देखिए गांव का नज़ारा शाम के टाइम বিনিয়ে দেখাবলৈ কিন্তু ভাল হৈছে যে পানী জানি নাই पूरे परिवार सह परिवार हम लोग जा रहे हैं लेकिन पानी लाएंगे कहाँ वो पता हमें नहीं है गोद में लाना पड़ेगा पानी तो उठावा कसम गोटेकिटा फुल হৈ গল যেনি তেনি উঠাই লম দিগি নাই ইয়াতে দিগিলে পুৰা খাই মেলি লৈ আমি পানী না এই তিনিজন মই নাখোৱা দেই বৰফ আৰু এইবাৰটো খোৱাই নাই এইফালেও খোৱা নাই অকল মই খাইছো পইচা কাটি দিয়ে না পইচা তোমালোকে মোক ইমান কমজুৰি বুলি ভাবিছানে ইয়াত মাছ বহুত সময় লাগিল ও এইটো কি আছে ইয়াতে চাচা ধমাটি ধমাটি হয় আৰু ইয়াতে ইঞ্জিনিয়াৰিং কলেজ কোন আছে ধমাটি যাব লাগিব এনে পানী যাব তীৰ্থ ভ্ৰমণ কৰি আছো এতিয়া ৱাইন শ্বপ বিচাৰি তীৰ্থ ভ্ৰমণ চাই আছো এতিয়া হেল্ল' গাইজ আমি গাহৰি খাবলৈ আহিছোঁ এতিয়া গাহৰি আজি পইচা নোপালে নাপায় এনেকুৱা কৰিব পুৰিয়া পি এনেক দেখাই দিয়া আকৌ ভিডিঅ' কলত চাওঁ এইফালে দেখুৱা এইফালে হাই নি হেল্ল' হেল্ল' চুইটহাৰ্ট হাউ আৰ ইউ কাৰ ঘৰত আছে বেচেৰা ভাইটি বহুত দুখত কান্দি আছে ঘৰত সঁচাকে কান্দিছে চকুত পানী ওলাইছে সমত সঁচাকে কান্দিছে চকুত পানী ওলাইছে বেছি জনান থাকিব ৱালখন ভাঙি শেষ কৰিব নহ'লে চাবি ঘৰটো নজনাবি আকৌ দলনতে সঁচাকে কান্দিছে তুমি কেনেকৈ হ'ল ক'ত দিলা ফোনটো কেনেকৈ কৰিলা দেখোন নাপায় এনেকুৱা কৰিব আমিতো তাতে আহিম দে গাড়ী ভিতৰত ফুলতে চাইছে কিবা কিবি বজাৰ আনিবলৈ ওলাই গৈছিলোঁ তাৰপিছত আহি পাই গ'লোহি এতিয়া আকৌ গাহৰি আনিলোঁ যে গাহৰি পুৰিছে এবাৰ বোলে পুৰা গাহৰি খায় গতিকে ৰেডি কৰি আছোঁ এইবোৰ এতিয়া খোৱাৰহে কথা আৰু এইফালে এতিয়া আমাৰ বমাই গান গাব দুয়নি দেখিলো চেনায় ও মোহনায় এহালি হৰিণী ও মোহনায় এহালি হৰিণী ও মোহনায় চেলেকা চেলেকি কৰে হৰি ৰাম বোলা বন্ধু ওচৰলৈ আহোঁ ৰকবাতি একো নহয় গাঁৱতে ভালকে গাওক পিয়ৰ আহোঁ মানুহ ক্ৰছ হয় গাঁৱত আহি নামত আহোঁ
ডাইলগটো আকৌ এবাৰ কৈ দিয়ক থলত থলৈ যা ফুটা পুখুৰী বাঘৰ যা ফুটা পুখুৰী বাঘ ৰজা তুমি এইফালে মায়ে ভাত আঞ্জা বনাইছে মইতো লৈছো আহা বছৰ মই দেখাইছো কোন ৰজা এইফালে আমাৰ হাজবাতি পৰম্পৰা নিয়ম মোকো দেখা চব ৰজা ৰজা ঘৰে আগতে আৰু এইফালে বন্ধু বুলি চুচৰি ফুৰিছো বন্ধুৱে নিদিলে দুখত দুখীয়া হলো মই বন্ধু গোটা কৃষ্ণ দিয়ক মই ধৰি দিম অঁ গোটা লোৱা সেইটোৱে মই খাওঁ কৃষ্ণ দেই ভগৱান নাম আমাৰ আগতে এনেকুৱা কৰো সেইটোকে কৈছো মানে এতিয়া ফ্ৰিজ নাই ন কি তোমালোক দুজনী ক'ৰ পৰা আহিলে ইমান বগা বগাই আমি কি কৰিম আৰু চাইনাৰ পৰা ঢেলঢেলীয়া বগা হৈছে জাপানৰ তো মানে এতিয়া আপোনাৰ দাঁতো মাহী আছে ডাঙৰ মানুহ ক'ব গ'লে আকৌ হেৰি আছে ডাঙৰ মাহী আছে দাঁতো মাহী যদি হয় ডাঙৰ মাহী আমাৰ কাৰণেতো হ'লেই এইটো জেঠাই হয় যোগাৰ নাই এইটো আপোনাৰ যাব উপায় নাই আকৌ চুবু আহিলে চব তাতে সোমাব নহয় চু নিবলৈ চু একোৱে নাই বস্তু নাই তলাটোতকে এইটো দুৰ্বল বাকচটো দুৰ্বল চুৱে আহিলে বাপৰে জু যে আছে নহ'লে মানুহ আকৌ এতিয়া থাকিব নোৱাৰে ন তলাটো নুখুলিলে কিন্তু ন নুখুলে এইটো তলা লগটোও লাগিব তোমালোকৰ চাই तुम क्या कर रही हो লৈ যা ঘৰত আটাইকে চাফা দিব